এইবিলাক একচুৱেলি ভেকু ভাওনা আৰু মই সকলো মই ঠিকাদাৰক ক'ব যোৱা নাই যিকেইজন ঠিকাদাৰে এইবোৰ দুৰ্নীতি কৰে মই সেই সকলকহে ক'ব গৈছোঁ একচুৱেলি তেওঁলোকে ৰাইজৰ টকাৰে এইবোৰ কাম কৰে কাৰণ ৰাইজৰ টকা ইয়াতে সোমাই আছে তেওঁলোকৰ নিজৰ পকেটৰ টকা সোমোৱা নাই ইয়াতে গতিকে তেওঁলোকে এই কামবোৰ ভালদৰে কৰিব লাগে আৰু আমি ইয়াতে দেখিলোঁ এবছৰ দুবছৰ ধৰি তেনেকৈয়ে পৰি আছে আৰু একচুৱেলি প্ৰথম অৱস্থাত তেওঁলোকে ইয়াতে অহা যোৱা কৰিছিল কিন্তু এতিয়া স্থানীয় ৰাইজৰ সহযোগত আমি দেখিছোঁ যে ইয়াতে তেওঁলোকে ফোনো ৰিচিভ নকৰে নাহেও একচুৱেলি তেওঁলোকে ভাবে কি মই বস্তুটো বনাই দিছোঁ মোক কোনে কি কৰিব ৰাইজ তাতে এষ্টিমেটখন লিখা আছে তাতে আপোনাৰ 1.5 কোটি টকাৰ এষ্টিমেট আৰু 257 ঘৰ মানুহ ইয়াত এই গাঁওখনত আছে গতিকে 257 ঘৰ মানুহক একচুৱেলি ঘৰে ঘৰে পানী যোগান দিব লাগে তেওঁলোকে বৰ্ডত লিখি থৈ দিছে তাতে আমি প্ৰতিটো ঘৰত মানে আমি পানী যোগান দিম বুলি এনেকৈ বৰ্ডত লিখা আছে আপোনালোকে চাব পাৰিব কিন্তু তেওঁলোকে কি কৰিছে ইয়াতে পানী মানে বস্তুটো পুৰাই বন্ধ মানে ৰাইজক তেওঁলোকে ভেঙুচালি কৰি আছে তেওঁলোকে যিটো পদত আছে যিটো এটা ডাঙৰ উচ্চ ঠাইত আছে সেই ঠাইৰ পৰা কিন্তু সৰু মানুহখিনিক তেওঁলোকে চাব লাগে কাৰণ তেওঁলোকক এই মানুহখিনি বিশ্বাস কৰে আৰু বিশ্বাস কৰে কাৰণে এই ঠাইত এই জল জীৱন আঁচনিটো মানে প্ৰতিষ্ঠা হৈছে গতিকে মই এটাই স্পষ্ট কওঁ জল জীৱন আঁচনি নহয় জল মৰণ আঁচনি সেইকাৰণে গোটেই আইৰণ পানী আৰু তেওঁলোকে কি যদি আইৰণ আছিলে তেওঁলোকে পৰীক্ষা কৰিব লাগিছিল আগতে একো নকৰে মাত্ৰ যিটো টকা পাই বোলে অলপমান বনাই পিনে তেওঁলোকে ইয়াৰ পৰা গুচি যায় এইটোৱে আৰু গতিকে ব্লেকলিষ্ট কৰক যদি কাম কৰিব নোৱাৰে সেইটোৱে কথা আৰু চিধা কথা মই সকলোকে কোৱা নাই দেই মই সেইকেইজনকহে কৈছোঁ যিকেইজনে দুৰ্নীতি কৰি আছে মই ৰাইজে এই পানী যোগান আঁচনিটো ভাবছিলোঁ ভাল হ'ব চৰকাৰে আমাক দিছিল ভাল হ'ব কিন্তু একোৱেই নহ'ল ঠিকাদাৰজনে কি কাম কৰিলে পানীটো খাবই উপযুক্তই নহয়তো গাঁওখনৰ নাম হ'ল বৰটংলা এইটো আজি 3 বছৰ ধৰি কাম চলি আছে এতিয়াও কাম হোৱাই নাই আঁচনি কৰিছিলে কিন্তু এই পানীৰ আঁচনিটো আমাৰ মন পচন্দ হিচাপত হোৱা নাই কাৰণ কিয় হোৱা নাই পানীটো ভাল পানী নলায় আমি এই আঁচনিটো ভাবিছিলে যে আমাৰ অসমবাসী ৰাইজে ভাবিছিল যে বহুত ভাল পানী খাব পাম বুলি পানীৰ নামত কি খুৱাইছে এতিয়া ইহঁতে বৰ বিষ খুৱাইছে আমি বিৰাচী সেনাৰ পৰা আমাৰ এটাই দাবী যিজন ঠিকাদাৰ মুকলেছউদ্দিন আহমেদ নে কি নাম এই ঠিকাদাৰজনক অতি শীঘ্ৰে ব্লেকলিষ্ট কৰিব লাগে যদি বিভাগীয় কৰ্তৃপক্ষে ইয়াৰ যদি ঠিকাদাৰজনক যদি বিহিত ব্যৱস্থা নলয় তেতিয়া আমি গোটেই টংলাবাসী ৰাইজে আমাৰ যিটো আমাৰ টংলা ডিভিজন PHED ডিভিজন আমি ঘেৰাও কৰিবলৈ বাধ্য হ'ম